ধরেন কুঠা মার নাক চাক ভাঙি মাৰিলি ইমান জোৰে ব্ৰেক মাৰে নেকি এণ্ট্ৰি চুৱেক দিছো অলপ থৈ দিয়ে তোৰ চুৱেকডাল গাড়ী ভাড়া কমাই দিলি গম পাবি বছ এইটো পুষ্পা ক'ত এইটো চালা ৰিলেক্সো চেণ্ডেল পিন্ধি মোৰ আগত এনেকৈ বহি আছে কিৰণৰ দোকানৰ বন কিজানি ফুকুন্দা লাগছি ভাই পুষ্পা তই এযোৰ কি চেণ্ডেল পিন্ধি আহিছা ভাই মান সন্মান খেদে দিবি ৰিলেক্সো চেণ্ডেল পিন্ধি আহিছা বছে দেখছি ভাই তোক কিয় মই হাৱাই চেণ্ডেলে পিন্ধো কিবা চেণ্ডেলে পিন্ধো কবা কি দৰকাৰ তোৰ নিচিনাকেতো মই জাঙিয়াৰ সলনি ঘৈণীয়াৰ হাফ পেণ্ট পিন্ধি অহা নাই এইটো কেনেকৈ গম পালো আজিকালি নিপিন্ধো মই কথা কবা আহিছা তই মোক সেইবিলাক বাদ দি ভাই তই একযোৰ পইচা লৈ যা নতুন চেণ্ডেল কিনি ল'বি ভাল চাই থেংক ইউ মই এখন লৈছোঁ তইও জাঙিয়া এটা কিনি ল'বি গম পাইছা লৈ যা আৰু এনেকৈ ঘৈণীয়াৰ হাফ পেণ্ট পিন্ধি ঘূৰি নাথাকিবি ক'ত গেল পুষ্পা তেতিয়াৰ পৰা ঘৰত গালি খাই আছো তিৰিৰ চিলিণ্ডাৰটো নাপায় এতিয়া খৰিও নাপায় নেকি খৰি কাটি আহি পুষ্পা ঘুমাই আছে সি ঘুমাই থাকিলে হ'ব নেকি খৰি কাটবা নাযায় ঘৰত এপিনে আমি তিৰিৰ গালি খাই মৰি থাকো কি যি হ'ব উপায় নোহোৱা হৈ গৈছি ঐ তই আমাৰ ইয়াতে আহি কি এটা পাৰি আছা পুষ্পা ঘুমাই উঠিহে ৰ চিয়া দি পেলাইকে ঘুমাই থাকিলে হ'ব নেকি খৰি নাই এপিনি ঘৰত খৰিটো আমাৰো নাই পুষ্পা যাব নহয় কাটবা ঘুমাই উঠি সেইকাৰণে কৈ আছো এনে খৰি বেপাৰ কৰিলে নহয় সি চিয়া দি পেলাইকে ইনকে ঘুমাই থাকবো আমি কাৰ কৰি খাম পুষ্পাই অলপ পিছত যাব যাচোন সি এতিয়া মুখ চুখ ধুই লওক সি অলপ পিছত সি হাগি মুটি থাকালৈকে আমি ৰখি থাকিম নেকি ৰখি থাকবা টাইম নাই আমাক খাৱাই নাই এতিয়ালৈকে সি হাগবা পৰা হ'লে তাৰ পুষ্পা আজি যোগেন খৰি খিনি দিবি ৰহে মাই খৰি মাৰি থাকবি হাগা লাগছি এটা হাগি ল আৰে ভাই ৰাতিপুৱাৰ পৰা খুলি খাই থাকে য'ত যি পা খৰি আজি ভালকে কাটি লৈ আহিবি এই মাই আনিম ৰহে ভাই প্ৰথমতে হাগি ল মনে থাক এইটো হাগা হৈ মচি গাখীৰ দিয়া চাহ অলপ দিয়ে ভাই মাথা ঘূৰি গৈছি নে বিহেচিয়ে ধৰিবই পৰা নাই পুষ্পা বেপাৰ কেনে চলি আছে তোৰ হাগা হৈ আছে খৰি কাটবা যাবাই পৰা নাই জয় হৰি বোলা এই ঠাণ্ডা দি দেই ভাই হাত এই বেপাৰ ডাউন হৈ গৈছি দে চবে একেলগে খৰি কাট আমিও খৰিত দাম বাঢ়াব লাগিব দেই কম দামত দি থাকিলে নহ'ব আজি অলপ পিছত গাড়ী লোড হ'ব এতিয়া ভাও আজি মোক 40 টকামান দিবিচোন আজি 1 টকাও নোহোৱা হ'ল সন্ধিয়া গেলাটো নহ'লে খাবা 1 টকাও নাই ভাই সেইকাৰণে কৈছো চালা আজি খৰি কাটিকে পইচা লগা হ'লে নেকি 40 টকা হয় ভাও 40 টকাই হওক 50 টকাই হওক পইচাই ভাই সন্ধিয়া খাবি দে মোৰ লগতে তই আজি একেলগে খাব যাম ফাটি বা ভাওতাটো বিয়া ভাল উলিয়াই দুটাই 40 টকাৰ খাবি না 80 টকাৰ খাবি 80 টকাৰ খাওঁ দুটাই ইচ্ছা কৰিলে মই 50 টকাৰো খাব পাৰো ভাৱে নৰাবিহে বগুড়িবাৰী চাপটো কিন্তু বঢ়িয়া দেই ভাই তাতে যাম আমি আজি দেই হ'বই ভাই হ'ব সন্ধিয়া দেখা যাব যৌ এতিয়া খৰি ভাই খাবা নাপাব বুলি চিন্তা হৈ থাকে না এতিয়া আৰু টেনচন নাই ভাউৰ লগত আছো যিহেতু তই সেইবিলাক চিন্তা কৰবা নাগে তই ইচ্ছা কৰিলে মই এতিয়াই খুৱাই দিব পাৰো জানো মই ভাও তাত থাকে বুলি বিড়ি খাবি নেকি তই ভাও মই এইবিলাক বিড়ি চিৰি নাখাওঁই ভাই তইহে নাখা মই খাম নহয় ঘেণ্ট এতিয়া ঘৰত যাবা হেৰি আমাক এই বগুড়িবাৰী চকত নুমি দিবি দিছো এইবিলাক গাড়ী উঠাই অকাত নাই বাবা তই এই ৰিক্সাত আহিবি পিলপিলি আহিবি তই আৰু লও লাগে পইচা লৈ যা আবে চালা কি মোচন দেখোন ইয়াৰ তো বগুড়িবাৰী চক যাবি নেকি 200 টকা ভাড়া দিলে যাব পাৰি মই নিজৰে 40 টকা নাই লগত ৰাজেশ ডিমাহান গাড়ীখনৰ দাম কিমানে ভাও এইখনৰ দাম 8 লাখ বা 9 লাখ মান আহি যাব বাপৰে ইমান দাম নেকি চাল ভাও দাম লয়ে যা এখন লৈ আমাৰ কাৰণে পইচা গাহৰি এটা আছে সেইটোকে বেছি দিম যা এখন যা চালা কোন এইকেইটা তেনেকে ফুটি মাৰিলা হয় দেখা নাপায় নে কিবা চকু দি দেখা পান নাপাক ফুটি মাৰিলি হয় গ্লাছ নমাও আমাক কাল ধুমাৰ শুনাই তাকে এনেকে গাড়ী চলাব পাৰা হলি বাপা এইখন মোৰ গাড়ী নতুন গাড়ী কিনিলো বাপা পুষ্পা তই গাড়ী কিনলি ইমান পইচা ক'ত পালি তই কিস্তিত লৈছোৱে মামা হাতৰ ঘৰত যা যদি অৰুণোদয় পইচা কেইটা দি থাকিবি কিস্তি মাৰিব লাগিব 10,000 ডাউন পেমেণ্ট দিছো আৰু লৈ আহিছো নতুন গাড়ী ললো দেখিছ নাই তইও ঘূৰিব পাৰিবি এতিয়া আগষ্টত বহিলৈ যাম তোক কেনে কৰা দেখোন কি কেনে কৰা তোৰ কাৰণে নতুন গাড়ী লৈছো কথা ক'ব আহিছে ছেকেণ্ড গাড়ীখন লৈছি ছেকেণ্ড গাড়ী নহয় কোনে কৈছি তোৰ লগত থকা খালি তই কৈছি চকা বোলে এংকেল লৰিছে তেলেংকে চালা সি ইনকে কৈছি ছেকেণ্ড গাড়ী বুলি নতুন গাড়ী ললো ঘণ্টা তোৰ বোলে তেল ভৰাব পইচা নাই তাত পেলৈ থকা সি কৈছি এইবিলাক কথা তোক কি কাল ধুমাই কৈছে নেকি চালা কাল ধুমা কম বস্তু নহয় মোৰ লগতে থাকি চালা সি এনে লগাইছি কাল ধুমা কওক গেলি পলবা আহিছা তই